নমস্কাৰ এভৰিৱান সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আমি যিমান পাৰোঁ আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ খবৰবোৰ লৈ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকক যিমান পাৰোঁ সিমান আপডেট দি আছোঁ আৰু আজিও ঠিক তেনেধৰণে এটা নতুন খবৰ লৈ আহিছোঁ। যিহেতু স্ক্ৰীনত দেখুওৱা হোৱা যিখন ন'টিছ 14 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰকাশ পাইছিলে 4,500টা পদৰ যি এপ্লাই কৰাৰ বাবে LPUP পদৰ এপ্লাই কৰাৰ বাবে খুলি দিয়া কথা আছিলে, কিন্তু সেইখন আকৌ পিছুৱাই দিয়া হ'ল 3 মাৰ্চ 2025 চনলৈ। আৰু এতিয়াও যদি চাওঁ আমাৰ হাতত অতি কমেও 18 দিন সময় আছে, হয়। গতিকে এইখিনি সময়ত এই ব্যৱস্থাটো কিয় কৰা হ'ল, আৰু যদিহে ব্যৱস্থাটো কৰিছে তেতিয়াহ'লে ইয়াতে তেওঁলোকে নতুনকৈ যি 5,550ৰ ভেৰিফিকেশ্যন আছিল, লগতে যি প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াই দিয়াৰ কথা আছিল, সেইসমূহ কাম চাগে DWয়ে এতিয়া হাতত তুলি লৈছে নেকি? সেই কুৱেশ্যনটো প্ৰত্যেকজন 5,550টা পদত এপ্লাই কৰা প্ৰত্যেকজন প্ৰাৰ্থীৰ মনত এতিয়ালৈ সেই প্ৰশ্নটো উদয় হৈছে। সকলোকে মই এটা অনুৰোধ জনাওঁ এই কথাখিনিৰ মাজতে, মোৰ যেন ভিডিঅ'বোৰ চাই সকলোৱে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু সকলোৰে মতামতসমূহ কমেণ্ট বক্সত দিয়ে। সকলোৱে যেন মোৰ ভিউৱাৰ্ছবিলাক আহি আছে, কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব হোৱা নাই। যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰক। মই যিমান পাৰোঁ আপোনালোকৰ বাবে অথেণ্টিক চ'ৰ্চৰ পৰা আপোনালোকৰ সহায় হোৱাকৈ মই কাম কৰি যাম। এতিয়া কথালৈ আগবাঢ়িলোঁ। যিহেতু 4,500 পদৰ আপোনালোকৰ ফৰ্ম ফিল-আপ 3 মাৰ্চৰ পৰা আছে, আৰু যদিও আমি চাবলৈ যাওঁ এইখিনি পদ 10 মে'ত যে এপইণ্টমেণ্ট দিব তাৰো আশা কৰিব কোনো নালাগে। এই এপইণ্টমেণ্টসমূহ ভেৰিফিকেশ্যন হৈ পিনি আপোনালোকৰ ডিচেম্বৰ জানুৱাৰী মাহতহে প্ৰকাশ পাব, 2025ৰ ডিচেম্বৰ আৰু নহ'লে 2026ৰ জানুৱাৰীলৈকে। যিহেতু আপোনালোকে চাবলৈ যদি যায় 2026ৰ এপ্ৰিল মাহত কি আছে, ইলেকশ্যন হ'বলৈ গৈ আছে, আৰু সেয়েহে আপোনালোকে এতিয়া তাৰ যি ফৰ্ম ফিল-আপ সেই ফৰ্ম ফিল-আপসমূহ আপোনালোকে খুব ধুনীয়াকৈ কৰিব গৈ আছে 3 মাৰ্চত। আৰু সেই কিন্তু এপইণ্টমেণ্টৰ আশা 10 মে'ৰ দিনাখন কৰিব নালাগে, কিন্তু 5,550ৰ এপইণ্টমেণ্ট লেটাৰ 10 মে'ৰ দিনাখনেই হোৱাৰ 100% চান্স আছে, এতিয়াও আছে 100% চান্স আছে। CM ছাৰে কোৱাৰ ধৰণে 35,000 নিযুক্তিত আমাৰ DWৰ LPUP এই 5,500টা পদো সোমাই আছে। গতিকে আৰু লগতে ইয়াৰ লগত থাকিব আপোনালোকৰ যদি চাবলৈ যায় ADRE উইথ আছাম পুলিচ, আৰু লগতে থাকিব GT-PGT যিসমূহ পৰীক্ষা হৈ গ'ল, আৰু তাৰো ৰিজাল্ট মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই দিব বুলি আমাক হিমন্ত বিশ্ব শৰ্মা ছাৰে কালি এটা ভিডিঅ' যোগে নিজেই কৈছে, হয়, মানে সংবাদ মাধ্যমত কৈছে। আৰু এতিয়া আমাৰ মেইন কথাটো হ'ল 5,550টা পদৰ যদিহে 10 মে'ৰ দিনাখন এপইণ্টমেণ্ট লেটাৰ দিয়ে, তেতিয়াহ'লে আমাৰ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা হ'ব? আজি এটা চ'ৰ্চৰ পৰা গম পাইছোঁ যে, চ'ৰ্চটো যদিও আপোনালোকে ভিডিঅ'ত পাই আছে বা আপোনালোকে মোৰ পৰা গম পাইছে, এইটো নাভাবিব যে একদম মিছা কথা। ময়ো এই বিষয়ে আচলতে খবৰ লৈছোঁ, খবৰটো লৈহে আপোনালোকক ভিডিঅ' যোগে মই প্ৰকাশ কৰিছোঁ। ইতিমধ্যে চাগে আপোনালোকে গম পাইছে
হোৱাটছআপ যোগে। চ' 22 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰভিজনেল মেৰিট লিষ্ট ওলাই দিয়াৰ বহুখিনিয়ে চান্স আছে আৰু 24 ফেব্ৰুৱাৰীৰ দিনাখনৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যনটো ষ্টাৰ্ট হ'ব। চ' গতিকে এইটো এটা লেটেষ্ট আপডেট হয় আৰু মই যিখিনিৰ পৰা গম পাইছোঁ এইটো একদম অথেণ্টিক চ'ৰ্চ হয় আৰু আপোনালোকে হয়তো DWৰ কথা যিহেতু 50% হৈ থাকে, 50% মিলে 50% নিমিলে, গতিকে এইটোও এটা আপোনালোকে হোপ কৰিব পাৰে যিহেতু ইমান দিন ৰখিছেই আৰু অলপ ৰখিয়েই দিয়ক আৰু ভেৰিফিকেশ্যনটো যদি হয় তেতিয়াহ'লে খুবেই ভাল কথা, আমাৰ বাবে ভাল আৰু নহ'বনো কিয়, কাৰণ চাওক যদি চাব যায় ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' হয়, তেতিয়ালৈকে মেৰিট লিষ্ট দি ফাইনেল মেৰিট লিষ্ট দিয়াৰ আগত আপোনালোকৰ ভেৰিফিকেশ্যন হ'বই লাগিব, হয়নে নহয়? চ' ভেৰিফিকেশ্যন হ'ব লাগিলে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিবই লাগিব যিহেতু লিষ্ট 3-4খন ওলাবই লাগিব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, এই ফেব্ৰুৱাৰী মাহতেই খুব এটা ভাল আপডেট পাবলৈ গৈ আছে সকলোৱে আৰু মই যিখিনি পাৰোঁ ভিডিঅ' মাধ্যম যোগে আপোনালোকক জনালোঁ। সকলোৱে যেন ভিডিঅ'টো মোৰ চাই যদি ভাল পাইছে মোক যেন চেনেলটোত ছাবস্ক্ৰাইব কৰি আৰু অলপ উৎসাহিত কৰে আৰু থেংক ইউ এভৰিৱান।